কৃপাচাৰ্য তথা দ্ৰোণাচাৰ্য। গৌতম ঋষিৰ পুত্ৰৰ নাম আছিল শৰতবান। তেওঁৰ জন্ম কথা বানৰ সৈতে জড়িত। তেওঁ বেদ অভ্যাসৰ হেতু অলপো আগ্ৰহী নাছিল, কিন্তু তাৰ পৰিৱৰ্তে ধনুবিদ্যাৰ প্ৰতি যথেষ্ট আগ্ৰহী আছিল। তেওঁ ধনুৰ্বিদ্যাত ইমান নিপুণ হৈ পৰিছিল যে স্বৰ্গৰ দেৱৰাজ ইন্দ্ৰও তেওঁৰ কাৰণে ভয়ভীত হৈ পৰিছিল। ইন্দ্ৰই তেওঁৰ সাধনাত ব্যাঘাত জন্মোৱাৰ হেতু জানপদী নামৰ এগৰাকী দেৱকন্যাক তেওঁৰ ওচৰলৈ পঠাই দিলে। সেই দেৱকন্যাৰ সৌন্দৰ্যৰ প্ৰভাৱত কৃপ নামৰ এটি বালক আৰু কৃপি নামৰ এটি কন্যা সন্তানৰ জন্ম হয়। কৃপ ধনুৰ্বিদ্যাত নিজ পিতৃৰ সমানেই পাৰ্গত হৈ পৰিছিল। ভীষ্মই এই কৃপকেই পাণ্ডৱ তথা কৌৰৱৰ শিক্ষা দীক্ষাৰ হেতু নিযুক্তি কৰিছিল, আৰু পিছলৈ তেওঁৱেই কৃপাচাৰ্য নামেৰে বিখ্যাত হয়। কৃপাচাৰ্যৰ দ্বাৰা পাণ্ডৱ তথা কৌৰৱৰ প্ৰাৰম্ভিক শিক্ষা সমাপ্ত হোৱাৰ শেষত অস্ত্ৰ শস্ত্ৰৰ বিশেষ শিক্ষাৰ বাবে ভীষ্মই দ্ৰোণ নামৰ আচাৰ্যক নিযুক্তি দিয়ে। দ্ৰোণৰ লগত প্ৰসৎ নামৰ ৰজাৰ পুত্ৰ দ্ৰুপদেও শিক্ষা গ্ৰহণ কৰি আছিল, আৰু সেই দুয়োৰে বন্ধুত্ব গভীৰ হৈ পৰিছিল। তেনে সময়তেই পৰশুৰামে নিজৰ সমস্ত সম্পত্তি ব্ৰাহ্মণক দান কৰি মহেন্দ্ৰাচল পৰ্বতত তপ কৰি আছিল। এবাৰ দ্ৰোণ তেওঁৰ ওচৰ পালেগৈ আৰু অনুৰোধ কৰিলে যে তেওঁক দানৰ প্ৰয়োজন। সেই কথাৰ অৰ্থৰেই পৰশুৰামে ক'লে, বৎস, তুমি পলম কৰি আহিলা। মই মোৰ সকলোবোৰ বস্তু ব্ৰাহ্মণক দানৰূপে দি পেলাইছোঁ। এতিয়া আৰু মোৰ শেষ বুলিবলৈ কেৱল অস্ত্ৰ শস্ত্ৰখিনিহে আছে। তুমি যদি বিচাৰা তেনেহ'লে মই দানস্বৰূপ সেয়া তোমাক প্ৰদান কৰিব পাৰোঁ। দ্ৰোণই সেয়াইতো বিচাৰিছিল। অতঃ তেওঁ ক'লে, হে গুৰুদেৱ, আপোনাৰ এই অস্ত্ৰ শস্ত্ৰ পালে নিশ্চয় মই অধিক কৃতাৰ্থ হ'ম, কিন্তু আপুনি মোক এই অস্ত্ৰ শস্ত্ৰৰ শিক্ষা দীক্ষা দিব লাগিব, লগতে বিধি বিধানো শিকাব লাগিব। এনেদৰেই পৰশুৰামৰ শিষ্য হৈ দ্ৰোণই অস্ত্ৰ শস্ত্ৰ সহিত সমস্ত বিদ্যাৰে এজন অভূতপূৰ্ব জ্ঞাতা হৈ পৰিল। শিক্ষা প্ৰাপ্ত কৰাৰ পিছত দ্ৰোণৰ বিবাহ কৃপাচাৰ্যৰ ভগ্নী কৃপিৰ সৈতে হ'ল। তেওঁলোকৰ এটি পুত্ৰ সন্তান হ'ল। তেওঁলোকৰ সেই পুত্ৰৰ জন্মৰ সময়ত মুখেৰে অশ্বধ্বনি ওলোৱাৰ হেতু তেওঁৰ নাম অশ্বস্থামা ৰখা হ'ল। কোনো ধৰণৰ ৰাজ আশ্ৰয় নোপোৱাৰ হেতু দ্ৰোণই তেওঁৰ পত্নী তথা পুত্ৰ অশ্বস্থামাৰ সৈতে অতি নিৰ্ধনতাৰে জীৱন অতিবাহিত কৰিছিল। এদিন তেওঁৰ পুত্ৰ অশ্বস্থামাই দুগ্ধ পান কৰিব বিচাৰি অভিমান কৰিব ধৰিলে, কিন্তু নিৰ্ধনতাৰ বাবে দ্ৰোণই তেওঁৰ পুত্ৰৰ কাৰণে গাইৰ দুগ্ধ যোগাৰ কৰিব নোৱাৰিলে। তেনেতে হঠাৎ তেওঁৰ বাল্যকালৰ মিত্ৰ ৰজা দ্ৰুপদৰ কথা মনত পৰিল, যি পাঞ্চাল দেশৰ ৰজা আছিল। সেয়ে দ্ৰোণ দ্ৰুপদৰ ওচৰলৈ গ'ল আৰু ক'লে, মিত্ৰ, মই তোমাৰ বাল্যকালৰ সহপাঠী আছিলোঁ। মোক
দুগ্ধৰ বাবে এজনী গাইৰ প্ৰয়োজন হৈছে। সেয়ে তোমাৰ সহায়তা পোৱাৰ অভিলাষা ৰাখি তোমাৰ ওচৰলৈ আহিছোঁ। এই কথা শুনি দ্ৰুপদে পুৰণি মিত্ৰতাক প্ৰশ্ৰয় দিয়াৰ দূৰৰে কথা, বৰঞ্চ স্বয়ং নিজকে ৰজা হোৱাৰ অহংকাৰ কৰি কঠোৰভাৱে ক'লে, তুমি মোক তোমাৰ মিত্ৰ ক'ব পাৰিলা কেনেকৈ? তুমি নাজানা মিত্ৰতা কেৱল সমবৰ্গৰ লোকৰ ক্ষেত্ৰতহে ৰখা হয়। তোমাৰ দৰে নিৰ্ধন আৰু মোৰ দৰে ৰজাৰ লগত নহয়। এনেদৰে অপমানিত হৈ দ্ৰোণ তাৰ পৰা উভতি আহিল আৰু কৃপাচাৰ্যৰ ঘৰত গুপ্তভাৱে থাকিব ধৰিলে। এদিন যুধিষ্ঠিৰ আৰু ৰাজকুমাৰসকলে খেলি থাকোঁতে তেওঁলোকৰ খেলৰ এটি সামগ্ৰী গৈ হঠাৎ এটা কুঁৱাত পৰিল। ঠিক সেই দিশেৰে আহি থাকোঁতে দ্ৰোণক ৰাজকুমাৰসকলে দেখা পাই সেই সামগ্ৰীবিধ কুঁৱাৰ পৰা উলিয়াই দিবৰ বাবে সহায় বিচাৰিলে। দ্ৰোণই ক'লে, যদি তোমালোকে মোৰ লগতে মোৰ পৰিয়ালৰ বাবে ভোজনৰ ব্যৱস্থা কৰা, তেনেহ'লে মই নিশ্চয় তোমালোকক সহায় কৰিব পাৰোঁ। যুধিষ্ঠিৰে ক'লে, দেৱ, যদি আমাৰ পিতামহৰ অনুমতি হয়, তেনেহ'লে হয়তো আপুনি চিৰদিনেই ভোজন প্ৰাপ্ত কৰিব। দ্ৰোণাচাৰ্যই তৎক্ষণাৎ এমুঠি গছৰ শুকান ঠাৰি বুটলি ল'লে আৰু তাত মন্ত্ৰৰ দ্বাৰা অভিমন্ত্ৰিত কৰি ল'লে। তাৰপিছত সেই ঠাৰিবোৰ এডাল এডাল কৰি কুঁৱাত পেলাই যাব ধৰিলে। তেনে কৰাত এডালে আনডাল ঠাৰিক ছেদ কৰি সংযুক্ত হ'ব ধৰিলে, লগতে সেই সামগ্ৰীবিধো বান্ধ খাই পৰিল আৰু এনেদৰেই সামগ্ৰীবিধ উঠাই আনিলে। এই অদ্ভুত প্ৰয়োগ আৰু কৌশলৰ বিষয়ে তথা দ্ৰোণৰ মহান পণ্ডিতামীৰ বিষয়ে তেওঁ অৱগত হোৱাত ভীষ্ম পিতামহে তেওঁক ৰাজকুমাৰসকলক উচ্চ শিক্ষা প্ৰদানৰ উদ্দেশ্যে নিযুক্তি প্ৰদান কৰি ৰাজাশ্ৰয়ত লৈ ল'লে। পিছলৈ তেওঁৱেই দ্ৰোণাচাৰ্য নামেৰে বিখ্যাত হয়।